অসত্যকত অসত্যই পাতিছে ৰেডিঙৰ নতুন জাল জনতাবাদী স্কুল কলেজলৈ বহাইছে জঞ্জাল অপবধ গাৰে উপচি পৰিছে আমাৰ চোতাল সমাজ ব্যক্তি ছাত্ৰ ছাত্ৰীয়ে ভাল হকমন কোমল কোমল অসত্যই বিপ্লৱ কৰিব খুজিছে বেজাল আজি ভেটে হয় হেৰি কি কয় কম ৰ যিটো নহয় সেইটোৱে হয় মিথ্যাই নহয় বাস্তৱ সুন্দৰ সত্য নিধক অধক আমাৰ সতৰ চকুত নজৰে চাকি পৰম সুন্দৰ সৌন্দৰ্যই গাই মাথো মানুহৰ জয়গান আছে মানুহৰ চকুৱে চকুৱে ভৱিষ্যতৰ সপোন সুন্দৰ আৰাধনা সন্তৰ সাধনা আটামৰ জনতা নহয় কোনাবি বিশ্বৰ বিচাৰ আপোন যুগে যুগে তথাপিও চকু নাখালে ভুল পইচা পুরো অকমান্য ভুল প্রান্তে প্রান্তে এটা খালি টাঙ্গুন রুল সবকে কৃষ্ণেরীয় দাবি কাল পারাসার গৌরী লঙ্কেশ পরাগ ভূয়া পরাগ দাস কমলা হইকে কিয় খালি নিপীড়ন হিরুৱাৰে প্ৰাণ নহয় এইবোৰ চুক্তি তৰ্কৰ দান সত্য জাগৰৰ বোম অসত্য হিংগিৰিও এয়াই হৈছে ৰাষ্ট্ৰপতিৰ মুক্ত গান যুক্তি মুক্তি জ্ঞান বিজ্ঞান শিক্ষা সংস্কৃতিৰ নাই অনুষ্ঠান সৰ্বত্ৰময় তুমি সামান্য বিৰোধী কলেজত ৰেগিং হোৱাৰ বাবে চলিব আগৰ কৰি মিছাই সঁচা হয় কলে বাৰে বাৰে ৰেগিং চলক কলেজে কলেজে ৰেগিং চলক কলেজে কলেজে চলিব বাধাৰ দিবলৈ তুমি কোন ছাত্ৰৰ নেতা কুগ্ৰাসৰ পৰা ৰাইজৰ মুক্তি ছাত্ৰ মুক্তিৰ অৱশ্য কৰ্তব্য অসভ্য অনাচাৰী ৰেগিং কৰি হ'বলে ছাত্ৰ সমাজক চৰকাৰ পৰিত্ৰকালত বাধা হ'ব খোজে মোক কম মাত নাই কম বাহুবল মোৰটোৱে সাৰ এনে লেৰা দিনে কি কৰিব আমাৰ নিচাৰে ই বেচেৰা আহিছে গৈ ট্ৰান্সপৰ্ট জাতীয়তাবাদী অসমীয়া ছোৱালী কেৱল চলিবৰ সত্যৰ সাগৰ এক জাতি এক ভাষা সূত্ৰ গ্ৰহণ নাথাকিব
পঢ়িবলৈ আহিছো নে ছোৱালী পতাব আহিছো পঢ়িবলৈ আহিছো আকৌ খাতটো তেনেকুৱা লগা নাই বাবা সঁচাই পঢ়িবলৈ আহিছো এটা প্ৰশ্ন সুধিম অসমত ধনতেৰাছ কেতিয়া হয় ধনতেৰাছ নাজানো তই ধনতেৰাছ নাজানো তই ধনতেৰাছ নাজানো তই ধনতেৰাছ নাজানো মই ধনতেৰাছ নাজানো কিয় মাৰিছে তই চিনিপুৰি নাজানো বে কিয় মাৰিছে গান গাব জানো নেজানো নাচিব জানো নেজানো অভিনয় কৰিব জানো এইটো নেজানো চিনিপুৰি নাজানো বে কিয় মাৰিছে তই দাদা এটা প্ৰশ্ন কৰিব পৰা নাই ঠিক আছে খবৰ বাহাৰ ভয়া ভৰা ব্ৰহ্মপুত্ৰ উপত্যকা সকলো এক পৰা নিমিত্তে আজি অসম উন্নতিৰ কথা আমাৰ চৰকাৰৰ দিনতে ঘনে ঘনে কাৰেণ্ট হৈ গৈছে কালৰ চৰকাৰৰ নিচিনাটো 8-9 দিনলৈ ইণ্টাৰনেট সেৱা বন্ধ হ'ব চাৰ্টিফিকেট দিব নোৱাৰিলে মানে ছোৱালী নিদিয়ে ন বাপেৰে ঘৰত খাবলৈ নিদিয়ে নে হৈ মালিকৰ ওচৰত লাহে লাহে নাম কি ক'ৰ পৰা আহিছে গাঁৱৰ পৰা আহিছে কচোন অসমত এইটো এংগলত ধৰি থাকচোন এক ছেকেণ্ড মানে 11 মিনিট ধৰি ল'ব এনেকৈ ধৰি থাক গান গাব জানো নাজানো নাচিব জানো নাজানো নাই 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 গান গাবই লাগিব তই গান গাবই লাগিব গান গা ওপৰলৈ চা গান গা নদী বাহিলেও তাল উঠিলেও গছা মানে ফুলে মানে বিহু কি কৰিব লাগিছ বে দাদা পঢ়িব আহিলো ছোৱালী ধুনীয়া নাম পিছে বয়ফ্ৰেণ্ড আছিলে নাই কিয় লাগে আপোনাক বাপৰে বাপ চেভেন ইয়াৰ্ছ তুমি তামাম দেখোন পিছফালৰ পৰা দেখোন জুই বে কি কম সুন্দৰ নীলা চকু জুই তোমাৰ দেখিলাগে মনতে ভালে ভালে শুনিছো বয়ফ্ৰেণ্ড
গাৰ্লফ্ৰেণ্ডৰ নামটো কি? মকবুল ইছলাম। লাভ জেহাদ। কলেজত ছোৱালী পঢ়াটোৱে নিষেধ তাই আকৌ কলেজলৈ আহি পেলাই বুকু পিন্ধাই লাভ জেহাদ কৰে লাজ নাই দে তোৰ আমি ইমানকেইটা তেজাল ধোৱা থাকোঁতে তোক তাৰ লগ লাগে লাজ নাই তোৰ তই বেটি মোক ধাক্কা মাৰিবলৈ তই হাত পালি কি চাই আছ ধৰি দে আৰু নগ্ন কৰি দে আৰু তাৰপিছত ভয় কিয় কৰিছা হে বলা হে নাম পাৰ্চেন্টেজ কোৱা 97 তুমি যদি বছৰ আগত আনিবৰ নামৰ এখনৰ নাম কোৱা জানা তুমি অসমতে থাকা নাই তেন্তে কোৱাচোন কা মানে কি শুনা স্কুলত লিখাই দিয়ে উত্তৰবোৰ মুখস্থ কৰি এক্সামত বেছি বেছি নম্বৰ পালে চব নহয় নিজৰ ভেটি মাটি নিজৰ অসমৰ কথা জনা অতিকে আৱশ্যক জানিব লাগিব শুনা ভাইটি হ'ল লাইব্ৰেৰীটো দেখিছা তাত কেইটামান ভাল ভাল কিতাপ পঢ়িবা আজিকালি সেই ফেচবুক হোৱাটছআপ কিন্তু নহ'ব জ্ঞান পাবৰ লাইব্ৰেৰীত কিতাপ পঢ়িব বুজিছা নেক্সট অ ভাইটি অ এই সামনে দে অ তুমি এফালে হাই ইমান বেয়া দেখা ও ভাই কি নাম মধুসূদন গোস্বামী 61 ও যেনে পাস এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট ফলো কৰিছে অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ জংগুল আমি ভাব ইয়াৰ নাম কোনে কেতিয়া হৈছে সৰ্বসা বেছ সুন্দৰ সুন্দৰ বহুত ভাল ইয়াৰ সেইকেইটা মাৰি লওক পাছ তুমি বহুত পাইছা বুজিছা এনেকৈ এই কলেজত কিবা প্ৰব্লেম চব্লেম হ'লে আমাক ক'বা আমি তোমাৰ লগত বনাই আছোঁ ঠিক আছে সুন্দৰ চাচোন ইমান নম্বৰ পাইছে ইহঁতে নিজৰ অসম নিজৰ ভেটি মা আদি তেওঁলোকে চিনি নাপালে ৰেগি এনেকুৱা হ'ব লাগিব য'ত নিজৰ অসম নিজৰ ভেটি মাটিৰ शाबाश ये जे है बाबा ने उनसे सब एक ही हेलो
আমি একেসকলে যাতে একেলগে থাকিলে আমি কলেজখনৰ উন্নতি কৰিব পাৰিম আমি সকলোৱে মিলি কল কৰোঁ আমি আমাৰ অসমীয়া জাতিটোৰ নাম ৰক্ষা কৰিব লাগিব আমাৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰিব লাগিব আমি আমাৰ কলেজৰ নাম বচাব লাগিব আমি ছাত্ৰ সমাজৰ বাবে সদায় কাম কৰিব লাগিব আমি সকলোৱে একলগ হৈ থাকিব লাগিব আমি